আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ মাজলৈ আহিলোঁ। আজি তোমালোকক মই ইয়াত পেপচিকাম আঁকিব শিকাম, কিদৰে আঁকিব পাৰি। চোৱা, পেপচিকাম দুই ধৰণৰ থাকে, বহুত ধৰণৰ থাকে বাৰু। ইয়াত দীঘলীয়াও থাকে বা ঘূৰণীয়াও থাকে। মই ইয়াত ঘূৰণীয়াটো আঁকি দেখাম। তো তাৰ কাৰণে মই এটা স্কুৱেৰ বা তোমালোকে চাৰ্কুলতো আঁকিব পাৰা। চ' মই প্ৰথমতে এটা স্কুৱেৰ বনাই ল'ম ইয়াত। তাৰপিছত কিদৰে আঁকো বা কেনেকুৱাকৈ আঁকো তোমালোকে চাই যোৱাচোন। এতিয়াতো প্ৰথমতে ইয়াত মই এটা স্কুৱেৰ বনাই লৈছোঁ, কাৰণ স্কুৱেৰ বনাই ল'লে বেছি ইজি হ'ব বুলি মই ভাবোঁ চাৰ্কুলতকৈ। কাৰণ বহুতে চাৰ্কুলটো পাৰফেক্ট বনাব নোৱাৰে, কিন্তু স্কুৱেৰটো পাৰিব চবে। এতিয়া মই কি কৰিম, এই পেপচিকামৰ কিছুমান ভাঁজ থাকে নহয়, ঘূৰণীয়া যিহেতু, তো সেই ভাঁজবোৰ মই ইয়াত দি দিম। আৰু চোৱা, বস্তু এটা যিকোনো অঁকাৰ আগতে তুমি তাৰ শ্বেপটো জানি ল'ব লাগিব, কেনেকুৱা শ্বেপ থাকে, তো তাৰ ওপৰতে তুমি আঁকিব পাৰিবা। চ' ইয়াত চোৱা, মই শ্বেপটো যিহেতু অকণমান বস্তুটো ইমানো স্কুৱেৰ নহয়, তো তাৰ কাৰণে অকণমান শ্বেপটো তলৰ পিনে মই অকণমান সৰু কৰি দিছোঁ, ওপৰত খাই বনাই দিছোঁ। আৰু ইয়াৰ মাজেৰে ঠাইডাল থাকিব। তো একেবাৰে ইজি আৰু অকণমান বেলেগ হ'লেও কথা নাই তোমালোকৰ, কাৰণ চবটো একে শ্বেপ নাথাকে, অকণমান বেলেগো থাকিব পাৰে। জাষ্ট তোমাৰ পেপচিকামৰ শ্বেপটো হ'লেই হ'ল। তো ইয়াত মই এইদৰে ঠাইডাল মাজেৰে বনাই দিলোঁ। আৰু চোৱা, এইবোৰ ইমান এটা টান নহয়, কাৰণ এইবোৰ আমি সদায় দেখি থকা বস্তু হয়। আৰু টান বুলি ভাবিব নালাগে, টান বুলি ভাবিলে টান পাবা, সহজ বুলি ভাবিলে সহজ পাবা। তো মই এই লাইনকেইডাল মুছি দিম ছাইডৰ, কাৰণ এতিয়া এই লাইনবোৰৰ কোনো প্ৰয়োজন নাই। জাষ্ট আমি এই লাইনবোৰ টানো কিয়, যাতে আমাৰ বস্তুটো পাৰফেক্ট আঁকিব পাৰোঁ, তো তাৰ কাৰণে ইউজ কৰা হয়। সেয়াই আৰু, এইখিনি তোমালোকে এইদৰে আঁকি ল'লেই হ'ল। এইটো তাৰপিছত বনাই দিবা। তো অকণমান মই ইয়াত ডাৰ্ক কৰি দিছোঁ, কাৰণ ভিডিঅ'ত দেখা নাপাবও পাৰা তোমালোকে, তো অকণমান ডাৰ্ক কৰি দিম। তো তোমালোকে কিন্তু বেছি ডাৰ্ক কৰি বস্তুটো নকৰিবা, নহ'লে কি হয়, তোমাৰ মুছতে প্ৰব্লেম হয়। আৰু কালাৰ কৰোঁতে তোমাৰ যোনটো পেঞ্চিলৰ চিনবোৰ থাকি যায়, তো তাৰ কাৰণে লাইট কৰিব চাবা যিমান পাৰা তোমালোকে। তো এইখিনিয়ে জাষ্ট তোমালোকে এইদৰে আঁকি ল'বা। আৰু ইয়াত মই এতিয়া কালাৰ কৰিম, কালাৰটো চোৱা তোমালোকে। এতিয়া চাবা, কাৰণ পেপচিকাম যিহেতু তোমাৰ গ্ৰীণ থাকে বা য়েল্ল' থাকে, তোমাৰ অৰেঞ্জ টাইপ এনেকুৱাও থাকে, তো ইয়াত মই গ্ৰীণ কৰিম। গ্ৰীণ কৰাৰ লগে লগে চোৱা, মই কালাৰ প্ৰথমতে কি কৰিছোঁ, লাইট গ্ৰীণ কৰিছোঁ। আৰু কালাৰবোৰ একেবাৰে কালাৰ কৰোঁতে বাহিৰ ওলাব নালাগে, লাহে লাহে কৰিবা তোমালোকে। আৰু চোৱা, ইয়াত যি কালাৰ মই এই চাইডে ওলাই থৈছোঁ ৰাইট চাইডে, তো সেই কালাৰকেইটাহে মই ইয়াত ইউজ কৰিম। গ্ৰীণৰ লগত সাধাৰণতে যি কালাৰ হয়। আৰু লাইট গ্ৰীণটো চাবা, মই ইয়াত মাজে মাজে কিছুমান ঠাইত মই এৰি থৈছোঁ, গোটেইখিনিত কৰা নাই। তো চোৱা, যিকোনো বস্তু এটাত তোমাৰ পোহৰ পৰিবই, আৰু পোহৰ পৰিলে তোমাৰ সেইখিনি ঠাইত বিশেষকৈ অকণমান লাইট কালাৰ হয়। তো সেই লাইট কালাৰটো উলিয়াবৰ বাবে মই তাত কালাৰ এতিয়া বৰ্তমান কৰা নাই। তো চোৱা, ইয়াত মই য়েল্ল' কৰি দিম, যোনখিনি ঠাইত মই এৰি থৈ দিছিলোঁ। আৰু পোহৰ পৰিলে তাৰ ছাটো ওলাব লাগিব, তাৰ কাৰণে কিছু ঠাইত মই ডাৰ্ক কৰিব লাগিব। তো এইদৰেই গোটেই বস্তুখিনি ওলাই দিম। আৰু যিহেতু এইটো গ্ৰীণ হয়, মই গ্ৰীণৰ লগত যি কালাৰ মিলে, তো সেই কালাৰকেইটাহে কৰিম তোমাৰ। আৰু গ্ৰীণৰ লগত কৰিলে বিশেষকৈ প্ৰথমতে য়েল্ল' থাকে, লাইট গ্ৰীণ, ডাৰ্ক গ্ৰীণ, চেপ গ্ৰীণ, প্ৰুচিয়ান ব্লু, এইবোৰ কালাৰ ইউজ কৰিব পাৰি। আৰু কিছুমান ষ্টুডেণ্টক মই দেখা পাইছোঁ বহুত ভয়কৈ কালাৰবোৰ কৰি থাকে। ভয় কৰিব লগাৰ কাৰণ কি তাত? একো কথা নাই, কালাৰ আমাৰ পেজ আমাৰ বেয়া হওক, কি কথা আছে, আকৌ কৰিম, হয়নে নহয়? ভয় কৰিব নালাগে, ভয় কৰিলে বস্তুবোৰ কেতিয়াও পাৰফেক্ট কৰিব নোৱাৰিবা। বিন্দাছ কৰি যোৱা কালাৰবোৰ, ক'ত কি কালাৰ লাগে খালি সেইটো জানিলেই হ'ল। ভয়টো উলিয়াই দিয়া, তাৰপিছত কালাৰ চোৱা, ভাল হ'বই। আৰু প্ৰথমতে কেতিয়াও ডাৰ্ক কালাৰ ইউজ নকৰিবা,
কাৰণ ডাৰ্ক কালাৰ কৰাৰ লগে লগে সেই কালাৰটো তোমালোকে লাইট কেতিয়াও কৰিব নোৱাৰা। তাত হোৱাইট দিলেও তোমাৰ কালাৰটো লেতেৰাহে হৈ যাব। সো তাৰ বাবে তোমালোকে প্ৰথম যি কালাৰ এটা কৰিম বুলি ভাবা তাৰ কাৰণে এটা লাইট কালাৰ ইউজ কৰি ল'বা। মই ইয়াত যেনেকৈ গ্ৰীণ, এই গোটেই বস্তুটো গ্ৰীণ হয় তাৰ কাৰণে ইয়াত প্ৰথমতে লাইট গ্ৰীণ য়েল্লো কৰি লৈছোঁ। যদি অৰেঞ্জ হ'ল হয় তথাপিও মই য়েল্লো কৰিলোঁ হয়, লাইট অৰেঞ্জ। তো সেইবোৰ এনেকুৱাকৈ কৰিলোঁ হয়। যিকোনো বস্তুত ডাৰ্ক কালাৰ কেতিয়াও নকৰিবা। তো এইখিনি ইয়াত মই চেপ গ্ৰীণ, লাইট গ্ৰীণ, ডাৰ্ক গ্ৰীণ এইকেইটা কালাৰ কৰিছোঁ। আৰু এইখিনি ঠাই যিহেতু মানে সোমাই যোৱা হয় তো তাৰ কাৰণে ডাৰ্ক হৈছে আৰু এইবোৰত পোহৰ পৰিছে। আৰু এইখিনিতে কওঁ, যদিহে তোমালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু আগলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যোৱা যাতে তোমালোকৰ লগ বন্ধুৱে পায়। তো এইদৰে তোমালোকে ছাপোৰ্ট কৰি যোৱা, নিশ্চয় ভাল ভাল ভিডিঅ' দিব ট্ৰাই কৰিম আকৌ। তো এইটো ফালে যিদৰে মই কৰিলোঁ ঠিক এইটো ফালেও সেইদৰে কালাৰখিনি কৰি দিম। য'ত ডাৰ্ক হয় ডাৰ্ক কৰিম, য'ত লাইট হয় তাত লাইট কৰিয়ে ৰাখি থ'ম। তো ইয়াত জাষ্ট তোমাৰ লাইট আৰু তোমাৰ ডাৰ্ক এৰিয়া এইখিনিৰ ডিফাৰেঞ্চটো বুজি পালে কালাৰটো একেবাৰে ইজি কৰিব। আৰু চোৱা এইখিনি সোমাই যোৱা হয় তাৰ কাৰণে ইয়াত মই ডাৰ্ক কৰিছোঁ। এইখিনি যেনেকৈ কৰিছিলোঁ তো এইখিনি ছেম আৰু। ইয়াত মই অকণমান হোৱাইট কালাৰটো ইউজ কৰি দিম পোহৰটো দেখাবৰ বাবে। তো এইখিনি মোৰ প্ৰায় কমপ্লিট হৈয়ে গ'ল। এইখিনি কৰিলে হ'ল। এতিয়া মই ইয়াত অকণমান যিহেতু এইখিনিত ছাটো পৰিব তাৰ কাৰণে ভায়লেট কালাৰটো ইউজ কৰিছোঁ। আৰু ব্লেক কালাৰ তোমালোকে ডাৰ্ক কৰিবৰ বাবে কেতিয়াও ইউজ নকৰিবা, কাৰণ ব্লেক কালাৰটোৱে তোমাৰ ড্ৰয়িংখন একেবাৰে বেয়া কৰি দিব পাৰে। কাৰণ ব্লেক কালাৰটো বহুত ডাৰ্ক কালাৰ হয়, যাৰ ফলত তোমাৰ যদি কেতিয়াবা হাতখন লাগি যায়, হাতখনত লাগিলে সেই ব্লেক কালাৰটো গোটেই পেজখনত লাগি যাব পাৰে আৰু ব্লেক কালাৰটো অতি সহজে তুমি গুচাবও নোৱাৰা। তো তাৰ কাৰণে ব্লেক কালাৰটো প্ৰায় নকৰিবাই। আৰু ঠাৰিডালতো সেই ছেম একেবোৰ কালাৰে থাকিব, লাইট গ্ৰীণ, য়েল্লো, গ্ৰীণ, প্ৰুচিয়ান ব্লু এইকেইটা কালাৰেৰে কৰি দিম। তো প্ৰায় কমপ্লিট হৈ গ'ল এইটো। আৰু তলত মই ছাটৰ বাবে লাইট ভায়লেট, ডাৰ্ক ভায়লেট আৰু তোমাৰ ব্লু এইকেইটা কালাৰেৰে দি দিম। তো ইমান এটা ইয়াত কৰিব নালাগে, জাষ্ট অকণমান ছাটো দেখাবৰ বাবে মই কৰি দিছোঁ।
আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু তোমালোকে ট্ৰাই কৰিবা এইদৰে আঁকিব। তো নেক্সট ভিডিঅ'ত লগ পাম বেলেগ এটা ছাবজেক্ট লৈ।